20 নং মথনগুৰি সমষ্টি পূব বাৰাপেটা ওজাপাৰা ব্লকৰ যিটো বেকী নদীৰ গৰাখহনীয়া আজি প্ৰথম পানী বাৰতেই মানে ধৰক আমাৰ উত্তৰ ওদালগুৰিৰ পৰা গোটেই ওজাপাৰা ব্লক, নেপালী বস্তি, চন্তাপাৰা ব্লক মানে নদীৰ গৰাখহনীয়াত পৰিছে। আৰু এই গৰাখহনীয়াই যে আৰু এই বাৰিষাত আমাক উঠাই নিশ্চয় নিব। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যে যাতে আমাৰ এই বেকী নদীৰ গৰাখহনীয়াটো যে ৰোধ কৰাৰ কাৰণে মানে সোনকালে ব্যৱস্থা কৰি দিয়ে চৰকাৰে, আমি তাকেই অনুৰোধ কৰিছোঁ। গতিকে নহ'লে আমাৰ এই অঞ্চলটো গোটেই মাটি বাৰী ঘৰ বাৰী সমস্ত উদ্বস্ত হৈ যাব বেকী নদী। গতিকে আমি সোনকালে যাতে কামখিনি কৰি দিয়ে আমাক, তাৰ কাৰণে আমি বিশেষ অনুৰোধ জনাইছোঁ আমি চৰকাৰক। চৰকাৰৰ ফালৰ পৰা আগতে কিবা ব্যৱস্থা লৈছিল নেকি? ইতিমধ্যে আমাৰ এইখিনি জেগাত উত্তৰ ওদালগুৰিৰ পৰা নেপালী বস্তি, পূব বাৰাপেটা ওজাপাৰা ব্লক চৰকাৰীভাৱে আমাৰ অনুদান হেনে এটা লোৱা নাই, মানে যে ৰোধ কৰিব প্লেন এষ্টিমেট লোৱা নাই। আমাক খালি ধৰক অলপ পইচা দিহেঁতেন এনে সাহায্য বাঁহৰ মানে গাইড বান্ধ দিয়াৰ কাৰণে আমাক ব্যৱস্থা কৰি দিছিল আমাৰ চৰকাৰৰ ফালৰ পৰা। আৰু তাৰ বাহিৰে কিন্তু আমাক কোনো মানে প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰীভাৱে আমাক কোনো এটা ব্যৱস্থা লোৱা নাই। এতিয়া আপোনালোকে স্থায়ী সমাধান বিচাৰে? এতিয়া আমি ধৰক স্থায়ী সমাধান বিচাৰিছোঁ, যাতে আমাৰ ভাল ধৰণে এটা গাইড বান এটা হৈ পেলাই আমাৰ এই বেকী নদীৰ গৰাখহনীয়াটো আমাৰ প্ৰতিৰোধ যেন কৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।